না কিয় দেখো আজি আপোনাৰ মুখত চিন্তাৰ আবেগ ভক্তৰ দুৰ্দশা দেখি মই বৰ অস্থিৰ হৈ পৰিছো না কলিতা প্ৰফেচৰ ভাঙি পাতি কওক সকলো কোন সেই মহাভক্ত যাৰ বাবে অন্তৰে হাহাকাৰ কৰিছে প্ৰভু জগন্নাথই মোৰ ভক্তই যদি থাকেও নাখাৰে মই কিমতে সহ্য কৰিম কোৱা প্ৰিয়ে জ্যোতিষীন নিষ্প্ৰভতি দ্বাৰকাপতি বুজিছো সেই ভক্ত আপোনাৰ সঠিকে প্ৰিয় হে প্ৰভু কোন সেই মহাভক্ত তেওঁৰ বিষয়ে জানিবলৈ মই সঠিকে উদগ্ৰীৱ প্ৰিয়ে সুদামা নামে আছে এজন দৰিদ্ৰ ব্ৰাহ্মণ মহাভক্ত বাল্যবন্ধু প্ৰিয়ে শান্তিপুৰী গুৰুৰ গৃহত দুয়ো একেলগে বিদ্যা শিক্ষা জ্ঞান লাভ কৰিছিল কিন্তু এই মায়াময় সংসাৰৰ দুখৰ শৃংখলে তাক এনেদৰে শৃংখলিত কৰিলে তেওঁ সেই দুখ দূৰ কৰিবলৈ অতিকে অক্ষম বাস কৰে ভগ্নপতা পুঁজি মাগি যি এমুঠি পায় তাৰেতো সুদা কৰেই নিবাৰে সমগ্ৰ সংসাৰ যেতিয়া নিত্য দেৱীৰ কোলাত নিমগ্ন হয় তেতিয়া তেওঁ একো জানে একো মনে চিন্তা কৰিব ভকতৰ যুথহাৰী হে দয়াময় ভক্তৰ সহায়ৰ হেতু কিয় যোৱা নাই আগবাঢ়ি সুদামাৰ ভক্তিৰ ওপৰত আছে নেকি কিবা সন্দেহ সুদামাৰ ওপৰত সন্দেহ সুদামাৰ ভক্তিৰ ওপৰত সন্দেহ কৰা মানে নিজৰ ওপৰত সন্দেহ কৰা হ'ব নেকি বৰষুণ কৰা নাই প্ৰভু তেওঁ দুখ দূৰ কৰিবলৈ মই সদায় প্ৰস্তুত কিন্তু কি নাই সুদামাই যে সেই সুযোগ আজি পৰ্যন্ত মোক দিয়া নাই অৰ্থাৎ সুদামা নহয় কোনো সাধাৰণ ব্ৰাহ্মণ পৰম ব্ৰহ্ম জ্ঞানী জিতেন্দ্ৰিয়তে তেওঁ নাম ধন বিনে অন্য ধন একোকে নিবিচাৰে যদি সুদামাই এবাৰ হ'লেও তেওঁ দুখ দূৰ কৰিবলৈ মোক আহ্বান জনায় তেন্তে তেওঁ দুখ মই নিশ্চয় দূৰ কৰিম ধন্য প্ৰভু ভকত বৎসল যুগে যুগে আপুনি এনে ভক্ত লাভ কৰিছে তাৰ ভক্তিৰ বলেৰে আপোনাৰ নাম উজ্বলাই ৰাখিছে দিগম্বৰ বৈষ্ণৱ হে প্ৰভু আপোনাৰ সেই পৰম মিত্ৰ ভক্তৰ সুদামাৰ সাক্ষাৎ পাবলৈ ফলে এখনি ইচ্ছা মোৰ হৈছে জাগ্ৰত নিশ্চয় প্ৰিয় তোমাৰ মনোবাঞ্ছা মই অৱশ্যেই পূৰণ কৰিম কিন্তু তাৰ আগতে পৰীক্ষা কৰিম মই ভক্ত সুদামা দেখোন জগতত মোৰ লীলাৰ পাতনি মেলিছে যেতিয়া ইচ্ছা পূৰ্ণ হবলৈ বেছিক্ষণ নাই নিশ্চয় প্ৰিয় ব'লা আমি সতে বিশ্ৰাম কৰোঁ বলক না